তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি। তহঁতি কি গান গাই আছ এইবিলাক? এই চব সৰু বাচ্চাবিলাকে শুনে না, সৰু বাচ্চাবিলাকৰ গান এইবিলাক। তহঁতি এতিয়া ৰেপ গাব লাগে, ডিস্কো গাব লাগে। ডিস্কো বন্তি নাচিবা বেয়া লাগে, তাকে ক'লো তুমি বেয়া পালাই চাগে। ঐ বিকি, এইটো ক'ৰ পৰা মক্কেল আহিলো? আমাৰ স্কুলত আহি যে আমাকে কথা শুনাইছে। ময়ো তাকে ভাবি আছো, কোন বাৰু এইটো আমাৰ স্কুলত আহি আমাকে দম দিছে যে। ঐ তহঁতি দুটাই কি পাতিছ না? মোৰ কথা মনে মনে ফুচফুচাই। তহঁতি এইটোৱে ভাবিছ চাগে মই কোন হয় হে? তেন্তে শুন, মই কৈছোঁ মই হৈছোঁ ডন, মই মিষ্টাৰ মুন্না ডন। তহঁতৰ লগত চেলেপু মৰা মোৰ অকণমানো নাই মন, আৰু তহঁতি মোক উঠাই নলবি খং। যদিহে মোৰ উঠে খং তহঁতৰ লগত হৈ যাব কিন্তু মোৰ মহাভাৰতৰ ৰণ। তোক ডনৰ লিখিয়া লগা নাই দেই, তোক পগলা ফাটেকৰ পৰা পলাই অহা পগলাটোৰ লিখিয়াই লাগিছে। তাৰ ড্ৰেছ চোৱা, ইমান গলা গৰমত তাৰ চুৱেটাৰ, হাতত হাত মোজা, ইফালে তলফালে হাফ পেণ্ট। তোক ডনৰ লিখিয়া নহয়, পগলা লিখিয়া লাগিছে। পগলা পগলা পগলা। বিকি তই ঠিকেই কৈছ, ইয়াক একদম হাইলাক পগলাটো নিচিনা লাগিছে। আৰু তাৰ চুলি ৰং দিছে না, তাৰ হালধীয়া কলৰ বাকলিটো নিচিনা গুটিটো। কি মোক কি পগলা নিচিনা লাগিছে হে? তহঁতি কিটা বৰ ধুনীয়া একদম। তই হৈছে একদম গোটেই ঢেলঢেলকে বগা হে? তই তেলেকে চাব লাগিছ মোক এনেকে হে? তেলেকে চাব লাগিছ ঢেলঢেলকে বগা গোটেইটো, সেই হস্পিটেলত পৰি থকা তেজনাকে বেমাৰীটো নিচিনা। আৰু তই এই ৰঙা চুলিটো গোটেই চুলিখিনি ৰঙা, চকুকেইটা হৈছে মস্ত তেলেকা, গাত মাংস উলিবলৈ অকণমান হাৰ্ডি মুণ্ডি ওলোৱা। আৰু তহঁতক ওপৰত পালিছে। মোক যদি পগলা নিচিনা লাগিছে নহয়, তহঁতক সেই চাৰ্কাছৰ পলাই জকৰটো নিচিনা। আৰু মোক কি চুৱেটাৰ পিন্ধা কাৰণে তহঁতি পগলা বুলি কৈছ হয়? এইটো মোৰ টেলেণ্ট হয় বুজিছ। এই গেলা গৰমত তহঁতি পাৰিবি? মোৰ নিচিনা তহঁতৰ টেলেণ্ট আছে। এইটো মোৰ টেলেণ্ট হয় বুজিছ, টেলেণ্ট হয়। মই গৰমত চুৱেটাৰ পিন্ধিব পাৰোঁ, তহঁতি পাৰিবি হে? কিন্তু পাৰিলে পিন্ধি দেখাবিচোন এদিন, তহঁতক চাই ল'ম মই। আৰু তই এই বগাটো তই যা পিছৰ হৈছিলে উঠ যা। আজি প্ৰথম আহিছিলে মই তহঁতৰ স্কুললৈ, গতিকে মই বহিম আজি ফাৰ্ষ্ট। তই উঠ ইয়াৰ পৰা উঠ। আৰু আগৰখন স্কুলত তহঁতৰ নিচিনা বহুত বেকাৰ লগ মই ফোন কৰি থৈ যাব। লাগি নল'বি মোৰ নাদানৰ লগত। গুড মৰ্ণিং। ঐ ছাৰ, আজি ছাৰ আহি গ'ল কাৰণে মই যেনিবা এইখন বেঞ্চতে বহিলোঁ। তই নাভাবি আকৌ মই সেইটোলৈ ভয় খাই পিনে বহিছোঁ। ছাৰ অহাৰ কাৰণে মই ছাৰক সন্মানৰ খাতিৰত বহিছোঁ বুজিছ, সন্মানৰ খাতিৰত। তহঁতৰ নিচিনা অভদ্ৰ নহয়তো মই। আজি পৰা নতুন ল'ৰাটো আহিছ? ছাৰ আহি গ'লো আপোনাৰ স্কুললৈ। তোৰ নামটো পিছে কি আছিলে? মোৰ নাম ছাৰ মুন্না ডন, মোক সকলোৱে মুন্না ডন বুলি মাতে। ডন? এইটো আৰু কেনেকুৱা উপাধি? ছাৰ ডন এইটো একচুৱেলি মোৰ উপাধি নহয় ছাৰ। এইটো ছাৰ আগৰখন স্কুলত মোক সন্মান সহকাৰে আমাৰ তাৰ হেড ছাৰে দিছিলে ছাৰ। তাৰমানে মই তাত সেই বহুত এই বেকা বেকি ল'ৰা ছোৱালীবিলাকক ফোন কৰিলোঁ ছাৰ, চিধা কৰিলোঁ তেহেঁতক, এনেকুৱা বহুত মই ভাল কাম কৰিলোঁ ছাৰ। সেইটো কাৰণে সন্মান সহকাৰে সেই হেড ছাৰজনে মোৰ এই উপাধিটো দি পঠিয়াইছে ছাৰ। গতিকে উপাধিটো মই এৰিব নোৱাৰিম ছাৰ, কাৰণ মোৰ এইটো সন্মানৰ কথা আছে হেড ছাৰক দিবলগীয়া। গতিকে সকলোৱে এতিয়া মোক মানে মুন্না ডন বুলি চিনি পায়। তই যদি ইমান ভাল কামেই কৰিছিলি, তেতিয়াহ'লে তহঁতৰ হেড ছাৰে মোৰ স্কুললৈ তোক কেলৈ পঠিয়াই দিলে? ছাৰ আমাৰ হেড ছাৰ আচলতে বহুত ভাল আছিল সেইখন স্কুলৰ। গতিকে মানে হেড ছাৰে ভাবিলে যে মোৰ নিচিনা ভাল ল'ৰা এটা আচলতে প্ৰত্যেকখন স্কুলতে মানে দৰকাৰ আছে, এনেকুৱা বহুত বেকাৰ ল'ৰা ছোৱালীক ফোন কৰিবলগীয়া কথা আছেতো। সেইটো কাৰণে ছাৰ মোক এতিয়া মানে ভাল কাম কৰিলে ইয়ালৈ পঠিয়াই দিছে ছাৰ। তোৰ লিখীয়া ডনকো ইয়াত চিধা কৰা মাষ্টৰ আছে বাৰু, তই চিন্তা নকৰিবি। বাৰু এতিয়া হ'ব দে, এতিয়া তহঁতক মই এটা প্ৰশ্ন সুধোচোন, তহঁতি কোনটোৱেনো শুদ্ধ উত্তৰ দিয়। ছাৰ সোধক। ৰকি, প্ৰথমতে তই কচোন বাৰু, এনেকুৱা এডোখৰ জেগাৰ নাম ক য'ত বহুত মানুহ থকাৰ পাছতো তই নিজকে অকলশৰীয়া অনুভৱ কৰ। ছাৰ প্ৰশ্নটো অকণমান টান আছে, অকণমান ভাবি লওঁ ৰ'ব। এনেকুৱা আচলতে কি ঠাই হ'ব পাৰিব য'ত বহুত মানুহ থাকিলেও অকলশৰীয়া নিচিনা লাগে? মানুহ থাকিলেতো অকলশৰীয়া নিচিনা নালাগিব, কিন্তু ছাৰে সুধিছে যেতিয়া কিবা এডোখৰ জেগা আছে চাগে। কি হ'ব পাৰিব আৰু? ছাৰ উত্তৰটো মই ভাবি পাই গ'লো নহয়। ছাৰ উত্তৰটো হৈছে আমাৰ পৰীক্ষা হল। বাৰু তোৰ উত্তৰটো বাৰু ঠিকে আছে, এতিয়া তই মোক বুজাই দেচোন কথাটো বাৰু। ছাৰ পৰীক্ষা হলেতো হ'ব না। ছাৰ পৰীক্ষা হলতে একদম চাৰিওফালে নিজৰ লগৰ ল'ৰা ছোৱালীবোৰ, ছাৰ বাইদেউ সকলো থকাৰ পাছতো নিজকে একদম অকলশৰীয়া লাগে, একদম কিবা নিচিনা লাগে। আৰু 3 ঘণ্টা নাযায়হে নাযায়, একো এটা মনলৈও নাহে ছাৰ। একদম গোটেইটো একদম ক'ৰবাত একদম ৰেগিস্তানত পৰি থকা নিচিনা লাগে ছাৰ। হয় বাৰু দেই ৰকি। বাৰু মুন্না, এতিয়া তই কচোন, পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ কি? এক্সকিউজ মি ছাৰ, মই উত্তৰটো দিয়াৰ আগতে আপোনাক কথা এটা কওঁ ছাৰ। একচুৱেলি মই অথনি কৈছিলোঁ ন, ডনটো হৈছে মানে সন্মান সহকাৰে দিয়া মোক এটা উপাধি। গতিকে ছাৰ আপুনি মুন্নাটোৰ লগত ডনটো লগাই পিনে কথাটো ক'লে মই ভাল পাম ছাৰ। কি ক'লি? তাক ডন বুলি ক'ব লাগে, তাক। ছাৰ ই অহা পৰা আজি যি টিখন বকি আছে ছাৰ, ইয়াক দুচাটমান দিয়ে দিয়ক নহ'লে।
হে কি ক'লি লাল চলি তোক মই চাই আছো আজি ছুটি হ'লে দে তোক মই তোক মই যদি ফোন কৰিব নহয় এই মুন্নাদানৰ নাম সলাই দিবি চুপ দুইটা চুপ থাক কাক দিব লাগে কাক দিব নালাগে মই জানো নহয় এতিয়া মুন্না তই উত্তৰটো ক স্যার এটো উত্তর দিয়াটো মোৰ কাৰণে একদম মামুলি কথা স্যার আই থিংক ইয়াৰ উত্তৰটো হৈছে জেব্ৰা জেব্ৰা কোনে শিকালে তোক এইটো উত্তৰ স্যার উত্তৰটো জেব্ৰা হ'ব না আপুনি কয় জেব্ৰা নাই দেখা নি জেব্ৰা গাত কি থাকে ব্লেক এণ্ড হোৱাইট চিনবিলাক থাকে নাই আৰু বাকীবোৰ সব বস্তুটো কালাৰফুল হয় আৰু এই ব্লেক এণ্ড হোৱাইটটো এতিয়া পুৰণা বস্তু গতিকে জেব্ৰাটো হ'ব না স্যাৰ খালি তহঁতি মোৰ মূৰটো খালি আগতে এইকেইটাহে আছিলে এতিয়া আকৌ নতুনকৈ এটা আহি যোগ হ'লি নোৱাৰিছোঁ আৰু তহঁতৰ পৰা নোৱাৰিছোঁ দেই মই ইমানতে ক্লাছটো শেষ কৰিছোঁ আৰু যাওঁহে আৰু মই আৰু স্যাৰ সামৰিক আজিলে তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ আৰু যদি এই ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে